হেল্ল' এভৰিৱান, দিছ ইজ সৌৰভজ্যোতি বৰা আৰু আজি আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এইটো হৈছে বাঁহ গছ আৰু বাঁহ গছত ফুলিছে এইটো ফুল। এবাৰ ফুলটো দেখাই দিয়া। অ'কে, বাঁহ গছৰ ফুলটো এনেকুৱা এটা বস্তু যিটো বাঁহ গছত সাধাৰণতে ৰেয়াৰলি ফুল ফুলে আৰু এইটো 30 বা 40 বছৰ মূৰত ফুলা হয়। বাঁহ গছৰ ফুলটো ফুলে। এইটো কুৱেশ্যন এটা মোক সুধিছিলে যে বাঁহ গছত ফুল ফুলে নে নুফুলে। তেতিয়া মই কৈছিলোঁ যে এইটো 40 বছৰ মানৰ মূৰত বা 30 বছৰ মানৰ মূৰত এইটো বাঁহ গছত ফুল ফুলে আৰু এইটো আজি প্ৰমাণ। এইটো হৈছে বাঁহ গছৰ ফুল আফটাৰ 40 years বা 30 years মিনিমাম। আৰু বাঁহ গছৰ ফুল ফুলে যেতিয়া এটা বিশ্বাস হয় তেতিয়া এন্দুৰৰ উৎপাতটো বাঢ়ে আৰু এন্দুৰৰ উৎপাতটো যেতিয়াই বাঢ়ে তেতিয়া শস্য পথাৰত এন্দুৰৰ পৰিমাণটো বাঢ়ি যায় আৰু দুৰ্ভিক্ষ হয় বুলি কোৱা হয়। অলপতে মিজোৰামতো 2008ত এটা লাষ্ট হৈছিলে ফেমিন আৰু এটা হৈছিলে মানে আফটাৰ 50 years বা আফটাৰ 40 yearsত মিজোৰাম বা আমাৰ নৰ্থ ইষ্টত তেনেকুৱা ফেমিন হৈ আহিছে আৰু এই বস্তুটো পূৰা ৰিলেটেড হয় বাঁহ গছৰ ফুলটোক লৈ, বাঁহ ফুলাটোক লৈ। সেইটোৱে আপোনাক জনাব বিচাৰিম। থেংক ইউ।